নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মোৰ মনটো খুব বেছি ভাল লাগি আছে কাৰণ কিয় জানেনে কাৰণ বা আহিছে আৰু এয়া মায়ে বাৰ কাৰণে কচু শাক বনাই থৈছিলে আৰু এয়া দেখিছেনে বাৰ হাতৰ প্ৰথম ভাত কৰা ময়ে খাই লৈছোঁ আৰু তাৰপিছত আমি লৰালৰিকৈ দিনটো কাম চাম কৰি মেলি আমি বিয়ালৈ বুলি ওলালোঁ মোৰ লগৰ এগৰাকী ভাল বান্ধৱীৰ বিয়া আছে আৰু এয়া গিফ্ট পেকিং কৰিবৰ কাৰণে দোকানত সোমালোঁ আৰু এতিয়া আমি বিয়া ঘৰ পাই গ'লোহি বিয়া ঘৰত সোমাওঁতে বাৰু আপোনালোকৰ লাজ লাগেনে মোৰ কিন্তু সাংঘাতিক লাজ লাগে দেই ৰঙা জঙা পৰি যাওঁ সোমাওঁতে আৰু প্ৰথমতে গৈ আমি একাপ কফি খালোঁ আৰু এয়া হৈছে আমাৰ কইনা কৃষ্ণাচী সঁচাকৈ কইনা সাজত বহুত ধুনীয়া লাগিছে দেই কৃষ্ণাচীহঁতৰ ঘৰখনৰ লগত আকৌ আমাৰ এটা বহুত ভাল সম্পৰ্ক আছে কাৰণ কৃষ্ণাচী অকল মোৰ লগৰে নহয় কৃষ্ণাচীৰ 2 নম্বৰগৰাকী বায়েক মানে চুম্পী বাই আকৌ আমাৰ বাক বহন্তি পাতি ৰাখিছে আৰু তেতিয়াৰ পৰা আমাৰ দুইখন ঘৰৰ সম্পৰ্ক বহুত ভাল আৰু বিয়ালৈ আহিছোঁ যেতিয়া আকৌ পেট পূজাটো কৰিবই লাগিব সেইটো কাৰণে আমি পেট পূজা কৰিবলৈ বুলি গ'লোঁ আৰু সেইটো কাৰণে আমি সকলোৱে মিলি এটা ভিডিঅ' কৰি ৰাখিলোঁ আৰু এয়া হৈছে থালিখনত মোৰ পনীৰ চালাড আলু ফ্ৰাই বেঙেনা ফ্ৰাই খাবলৈ যে বিৰাট টেষ্টি হৈছিলে এয়া আকৌ মোৰ লগত ময়ূৰী দেই আৰু তাৰপিছত আমি সকলো বান্ধৱীকেইজনী লগ হৈ ফটো মাৰিলোঁ আকৌ তোক কেতিয়া লগ পাম ঠিক নাই সেইটো কাৰণে আমাৰ স্মৃতি হিচাপে থাকি যাওক বুলি সকলোৱে মিলি ফটো মাৰিলোঁ সঁচাকৈ আমাৰ ছোৱালী জীৱনটো কিন্তু বৰ বেলেগ ধৰণৰ নহয়নে বাৰু জন্ম হয় এখন ঘৰত আকৌ বিয়া হৈ যায় এখন ঘৰত এতিয়া আমি কৃষ্ণাশ্ৰীক শুভেচ্ছা দি আহিলোঁ সুস্মিতাৰ ঘৰলৈ বুলি কাৰণ তাই আজি জেতুকা বোলোৱা দিন বিয়া ঘৰৰ পৰা আমি সোনকালে ওলাই দিছিলোঁ কিন্তু আমাৰ ৰাস্তাত যিহে গতি হ'ল আৰু এতিয়া আমি ক'লৈ আহি আছোঁ আজি আমাৰ সুস্মিতাৰ বিয়া মেহেন্দি নাৰ্ভাছ কৰিছে আহি আছে বহুত ঠাণ্ডা লাগিছে মানে লাষ্ট মমেণ্টত আমাৰ বহুত কিবা কিবি হৈ যায় তো তাকে আহি আছোঁ আৰু এখনলৈকে চাব আমি কিহত গৈ পাওঁ এতিয়া টমটমত আহি আছোঁ কইনাৰ ৰিয়েকশ্যন দেখাম আৰু এতিয়া আমি আমাৰ সুস্মিতা ঘৰ পাই গ'লোহি আচলতে তাই মেহেন্দি আঁকিলেই আমাৰ পোৱাহি বহুত বেছি দেৰি হৈ গ'ল বিয়া ঘৰৰ পৰা সোনকালে ওলাই দিছিলোঁ কিন্তু ৰাস্তাত আহোঁতে আমাৰ কিবা কিবি অকণমান প্ৰব্লেম হৈ গ'ল সেইটো কাৰণে এতিয়া আমি দেৰিকৈ পাইছোঁহি আৰু পাছত আহি আছে মই আৰু অনন্যা আগে সন্ধ্যা আৰু মই অলপ ভয়ো লাগিছে কইনাই বা আমাক কি ৰিয়েকশ্যন দিয়ে লগৰখিনিৰ পৰা গালি খাম বুলি এয়া আহি আমি দেখিছোঁ কইনাই পুৰা কথা পাতি আছে আমাক দেখি বাৰু অলপ হাঁহিছে বাৰু দেই মানে গালি চালি নাই পৰা বাৰু দেৰি হ'ল বুলি আৰু আমি নাপালোঁহি আমাৰ বহুত দেৰি হৈ গ'ল আৰু সেইটো কাৰণে তাই মেহেন্দি সোনকালেই আঁকি দিলে আৰু তাৰপিছত আমি লগৰখিনিয়ে সকলোৱে মিলি তাইৰ কাৰণে এটা ছাৰপ্ৰাইজ প্লেনিং কৰিছিলোঁ ছাৰপ্ৰাইজ দিম বুলি কাৰণ আজিতো তাইৰ জীয়াৰী জীৱনৰ শেষৰটো দিন হয় সেইটো কাৰণে আমি স্কুলৰ লগৰ সকলো আহিছোঁ তাইৰ বিশেষ দিনটোত মানে শেষৰ দিনটোত আমাৰ লগত ভালকৈ কটাওক বুলি আৰু এতিয়া ছাৰপ্ৰাইজটো বলক চাওঁ আৰু এয়া আকৌ আমাৰ সকলোৰে মৰমৰ ভণ্টিহে দেই তাই আমাক ধুনীয়াকৈ কেকটো বনাই দিলে আৰু প্ৰয়োজন হ'লে আপোনালোকে তাইক অৰ্ডাৰ কৰিব উপাসনা বৰা দেই এয়া আমাৰ কইনাৰ ৰিয়েকশ্যন তাই বহুত বেছি সুখী হৈছে আচলতে সেইটো কাৰণে আমাৰ ভাল লাগিছিলে আৰু এতিয়া তাইক আমি সকলোৱে কান্দিব কৈছোঁ চাবচোন দেই কি হয় আৰু এতিয়া আমাৰ কইনাই নাকান্দোকৈ কান্দি দিলে সেইটো কাৰণে অৱশ্যে অলপ মনটো বেয়াও লাগিছিলে দুখটো লাগিবই কাৰণ যোনখন ঘৰত জন্ম হৈছিলে সেইখন ঘৰটোৰ পৰাতো তাই চিৰদিনৰ কাৰণে যাবগৈ আকৌ বা আমি এনেকৈ লগ পাওঁ নে নাপাওঁ নাজানো সেইটো কাৰণে অকণমান মনটো বেয়া লাগিছিলে আৰু তাৰপিছত তাই সকলোৰ লগত মিলি কেক কাটিলে আৰু সকলোৱে তাইক আশীৰ্বাদ কৰিব তাই যাতে যুগ্ম জীৱনটো বহুত বেছি সুখৰ হয় আৰু এতিয়া আমি সকলোৱে মিলি কেক কাটিলোঁ
কেক কাটি হোৱাৰ পিছত আমি সকলোৱে মেহেন্দি ল'লোঁ। তাৰপিছত মই ঘৰলৈ বুলি গুচি আহিলোঁ আৰু অলপ টাইম ৰ'বলৈ মন গৈছিলে, কিন্তু ৰাতিটো হৈ আহিছে, সেইটোৰ কাৰণে সোনকালে ঘৰলৈ গুচি আহিলোঁ আৰু সেয়া সকলোকে বাই দিছোঁ। জানো আজি